যেন মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ সুভাষ দত্তই কেইটামান কথা কৈছে কিন্তু কিছু কথাত মানুহৰ চাগে আজিৰ মনত প্ৰশ্নৰ উদয় হৈ আছে যেনে ধৰক অসম আৰক্ষী তেখেতে কৈছে যে খুব নিয়াৰিকৈ গোটেই দায়িত্বটো পালন কৰিছে আজি যিখিনি দৃশ্য কালি 6 বজাতে তেওঁলোকে অভিযান সামৰি দিলে আলফাৰ মেইলত থকা গোটেই জেগাকেইটাত তন্নকে নাচালে আজি আকৌ চাবলগীয়া হ'ল গুৱাহাটীতে আজি আপুনিতো চিপিৰ বক্তব্য নিজে শুনিছে আৰু এটা বাইক চলোৱা হেলমেট লৈ এনেকৈ কেচিৰে গৈ পেলাই কাটিছে মানে অসম আৰক্ষীৰ কথাটো যিমান চিৰিয়াছকৈ ল'ব লাগিছিল মই নাজানো মোৰ নিজৰ সাধাৰণ মানুহ হিচাপে মোৰ মনলৈ প্ৰশ্নটো আহিছে যেতিয়া আমি লাইভত দেখুৱাই আছিলোঁ হেলমেটটো পিন্ধিছে মূৰটো বাচিব বাৰু কিন্তু এই হাত চাতবিলাকতো তেওঁ একো নাই কি হাতবিলাক লোহাৰৰ নেকি এইটো বোমাটো ফুটি গ'লে কি এইবোৰ হাত ভৰি নিচিগিব নে কি তাৰমানে তেওঁতো একো পিন্ধি লোৱা নাই মাথাত অকল হৈ বাইক চলোৱা হেলমেট এটা পিন্ধি কেঁচি এখন লৈ দূৰৰ পৰা এনেকৈ কাটি আছে এই দৃশ্যটো দেখি পেলাইতো মানুহে আজি চবেই আচৰিত হৈছে যে অসম আৰক্ষীৰ অৱস্থাটো এয়া নেকি আৰু আপুনি চাব লাঠিৰে বোমা এনেকৈ অঁতৰাই আছে এইটো কেনেকুৱা কাৰবাৰ এইটো মৃণাল হাজৰিকাই বেছি ভালকৈ জানিব এইবিলাক যদি সঁচাকৈ বোমা সদৃশ বস্তু হয় কিবা কাৰণত যদি ব্লাষ্ট হৈ গ'লহেঁতেন এইটোতো বৰ ডাঙৰ কথা হ'লহেঁতেন তাৰমানে পুলিচে কিমান চিৰিয়াছকৈ লৈছে এই কথাটো চাওক পুলিচ হ'ল এতিয়া এটা স্বতন্ত্ৰ সংস্থা হ'ব লাগিছিল কিন্তু পুলিচ হ'ল এতিয়া দিছপুৰৰ এটা আজ্ঞাবাহী এটা সংস্থালৈ পৰিণত হৈছে আপুনি এটা কথা চাওক এই আজি গোটেই ডিছকাশ্যনটোৰ আলোচনাটোৰ মৌলিক প্ৰশ্নটো হ'ল যে আলফাই অসমৰ 25টা ঠাইত বোমা থলে সেই বোমাটো বোমা হয়নে নহয় সেই কথাটো ইতিমধ্যে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই আপুনি দেখালে যে বোমা সদৃশ তাৰমানে বোমা সদৃশ মানে কি যে সেইটো বোমা হয় দেখাত বোমাই এতিয়া অৰ্থাৎ দেখাত বোমা হয় বস্তু এটা লৈ আহিছে তাৰমানে আপুনি ৰিভলভাৰ এটা মই হাতত লৈ গুৱাহাটীৰ ৰাজপথৰ মাজেৰে গৈছোঁ ৰিভলভাৰটোৰ ভিতৰত গুলি আছে নে নাই এইটো ডাঙৰ কথা নাই কিন্তু আৰক্ষীয়ে দেখাই নাই যে মই ৰিভলভাৰটো লৈ মুকলিভাৱে এতিয়া বোমা সদৃশ বোমা 25টা সংস্থাপিত কৰা হ'ল সেইকেইটাতো আচল বোমা হ'ব পাৰিলে হয় সেই আচল বোমাকেইটা আলফাক মই ধন্যবাদ জনাইছোঁ আজি আলফাৰ অনুগ্ৰহত অসম চৰকাৰ চলিছে এতিয়ালৈকে কিন্তু 25টা ওলোৱা নাই মানে চাওক আলফা এখন মেইল কৰিলে ক'লে যে এইকেইটা বোমা সদৃশ বা বোমা নহয় কিন্তু এইকেইটা আমি এই তেওঁলোকৰ শক্তিটো দেখালে কিন্তু তেওঁলোকে সেইকেইটা ব্লাষ্ট নহ'ল তাৰমানে কি যদি ব্লাষ্ট হোৱা বোমাটো তাতে থ'ব পাৰিলে ইতিমধ্যে যিহেতু থৈছে তাৰমানে আলফাৰ অনুগ্ৰহত অসমৰ মানুহ সুৰক্ষিত হৈছে এই চৰকাৰখনৰ অনুগ্ৰহত নহয় তাৰমানে বিগত সময়ছোৱাত আইন শৃংখলা পৰিস্থিতি কি পৰ্যায়লৈ গৈছে যিকোনো মুহূৰ্তত আলফাই কোটাঘাট সংগঠিত কৰিব পাৰে তেওঁলোকৰ এই ক্ষমতাটো আছে আৰু দ্বিতীয় কথাটো হৈছে ইয়াত দুটা সেইকাৰণে মৌলিক প্ৰশ্নটোৱে হ'ল যে চৰকাৰখন সম্পূৰ্ণ বিফল হৈছে আৰক্ষী সম্পূৰ্ণ বিফল হৈছে আৰু যিটো বম স্কোৱাড বুলি ক'ব লাগে স্মাৰ্ট পুলিচ যি বুলি কয় যে বাৰে বাৰে পুলিচৰ মানে চৰকাৰে কয় স্মাৰ্ট পুলিচ তাত বম স্কোৱাডত হেলমেট পিন্ধি কেনে লাঠি দিটো আৰু চোৱাটো এইটো মানে এটা আশ্চৰ্যজনক কথা দ্বিতীয় কথাটো হৈছে যে আজি মই এটা কথা কৈছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকী আচলতে হয় কি যেনেকৈ আমি কওঁ যে ভুৱা বাবা ভুৱা মৌলবী তাৰমানে আচল মৌলবী আৰু আচল বাবা হ'লে বহুত ভাল হ'ব সমাজখন এই ভুৱা মৌলবী আৰু ভুৱা বাবা এইটোতো আৰু ভয়ানক এই মুখ্যমন্ত্ৰীগৰাকী আচলতে কি তেওঁ যেতিয়া কলেজত আছিল কটন কলেজত আলফা তেওঁ কৰাৰ নামত আলফাৰ ধন দাবী কৰাৰ নামত তেওঁৰ তাত কিমান 90 লাখ টকা নে কিমান টকা তেওঁৰ হস্পিটেলত পোৱা নাছিল জানো তেওঁ আলফা আছিল নে আলফা নাছিল আজিলৈ কোনো গম নাপায় আজি তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ল তে যি জাতীয় নায়ক বুলি কয় ডাইনামিক লিডাৰ বুলি কয় তেওঁ অহাৰ তেওঁৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী দ্বিতীয়জন লিডাৰ আছিল অহাৰ লগে লগে অসমৰ মৃণাল দা যিখিনি কথা যে মৌলিক সমস্যা জাতীয় সমস্যা যে বিশেষ ৰাজ্যৰ মৰ্যাদা কাঢ়ি ল'লে বিজেপি আহিয়ে কা আইনখন জাপি দিয়াৰ পিছত ৰাইজক দাবী ধমকি দি যি আঁচনিৰ পৰা বঞ্চিত কৰিম বুলি কয় প্ৰথম ৰাইজক ওলাই অনা মানুহজন কোন হিমন্ত বিশ্ব শৰ্মা অসমৰ অস্তিত্ব অসম চুক্তিক নিশেষ কৰা আৰু নস্যাৎ কৰা আইনখনক সেই যিখন আইন প্ৰয়োগ কৰিছিল তাৰ বিৰুদ্ধে ৰাজপথত ধন পইচা আদি ৰাজপথত ওলাই অনা মানুহজন কোন হিমন্ত বিশ্ব শৰ্মা আজি হিমন্ত বিশ্ব শৰ্মা পৰেশ বৰুৱা মোৰ দাদা হয় এই যে খনা পিটিকা তেওঁ এনেকুৱা এটা দেখাব বিচাৰে যে তেওঁৰ নিয়ন্ত্ৰণত চলে সেই মানুহজন কোন হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসত
আটাইতকৈ বেছি সম্পত্তি থকা মুখ্যমন্ত্ৰীৰ পৰিয়ালটো কোন? হিমন্ত বিশ্ব শৰ্মা। অসমৰ ইতিহাসৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰীৰ পত্নী কোনজন? হিমন্ত বিশ্ব শৰ্মাৰ পত্নী। অসমৰ ইতিহাসত আটাইতকৈ বেছি ঋণ লোৱা মুখ্যমন্ত্ৰীজন কোন? হিমন্ত বিশ্ব শৰ্মা। অসমৰ ইতিহাসত আটাইতকৈ বেছি ঋণ লৈ নীতি আয়োগৰ প্ৰতিবেদনত 16টা বিভাগৰ 13টা বিভাগতে শেষৰ 5টা স্থানত থকা ৰাজ্যখন কোন? অসম। এই যিগৰাকী মুখ্যমন্ত্ৰী, এই ডাইনেমিক মুখ্যমন্ত্ৰীগৰাকীৰ স্বৰূপটো চিনি পোৱাৰ প্ৰয়োজন আছে। তেওঁ আলফা আছিল নে নাই আজি অসমৰ মানুহে নাজানে। তেওঁ আজি যে সদায় মানে মোৰ সকলোৱে আচৰিত হয়, ডাইনেমিক মুখ্যমন্ত্ৰীৰ দিনত অসমৰ যিগৰাকী মানুহে 2006 চনৰ পৰা 18 বছৰ ধৰি কেইদিনমান অজন্তা নিয়োগক বাদ দি কেনে 18 বছৰ ধৰি তেওঁ গুৱাহাটী উন্নয়নৰ মন্ত্ৰী হৈ আছে। আজি হৈ থকাৰ পিছত গুৱাহাটীৰ মানুহে জ্বলা কলা খাব লগা হৈছে পানীত। আজি সেইজন ডাইনেমিক মুখ্যমন্ত্ৰী হয় নে নহয় সেইটোও মানুহে আজি বুজি পোৱা নাই। এই যে বিচিত্ৰতাৰে ভৰা এই মুখ্যমন্ত্ৰীজনক আচলতে অসমৰ জনগণে গণশত্ৰু হিচাপে চিনাক্ত কৰি 26ত এই ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগিব। মই সকলোখিনি কথা যে আমি আলফাৰ কথাখিনিক লৈহে আমি কথা পাতিব বিচাৰিছিলোঁ, কিন্তু আৰক্ষী প্ৰশাসন যে ব্যৰ্থ হৈছে এইটো সঁচা কথা। সুভাষ দত্তই যিয়েই নকওক, আজি ডিজিপিয়ে যিখিনি কথা ক'বলগীয়া হৈছে নাক তাত কাটি পেলাই তেওঁ ক'বলগীয়া হৈছে। 5 লাখ টকা ঘোষণা কৰিছে। 25টা স্থানত আলফাই মেইল দিয়াৰ পিছত আৰক্ষী ঢপলিয়াই সেই জেগাবিলাক চাই ফুৰিছেগৈ গৈ। কোনো এটা জেগাত আৰক্ষীৰ হাতত কোনো খবৰ নাছিল। ব্যৰ্থ হৈছে এইটো সঁচা কথা। কিন্তু এনেকৈ যদি হয়, আগন্তুক দিনত যদি কেতিয়াবা বোমা ফুটাওঁ বুলি কোনোবা উগ্ৰপন্থীয়ে তেনেকুৱা পৰিকল্পনা কৰে, পৰেশ বৰাই নকৰিলে আন কোনোবাই যদি কৰে, তেতিয়া এই ক্ষেত্ৰত কিন্তু গৃহ বিভাগ সষ্টম হোৱাটো জৰুৰী। পৰেশ বৰুৱাক বুঢ়া বাঘ বুলি তেনেই হীন দৃষ্টিৰে চাই গুৰুত্বহীন কৰি একো লাভ নাই। পৰেশ বৰুৱাই নিজৰ শক্তি দেখুৱাই দিছে, কি কৰিব পাৰে কি কৰিব নোৱাৰে। আজিৰ অভিমত ইমানতে সামৰিছোঁ।